হাই গাইজ, স্বাগতম জনাইছোঁ আমাৰ খাটিগাঁৱলৈ ইউটিউব চেনেলটিলৈ। ত' গাইজ ৰাতিপুৱাই মই মুখ চুখ নোধাকে ব্যায়ামপুৰ আহিলোঁ। এই পিছফালে ব্যায়ামপুৰ কিয় আহিলোঁ জানে না গাইজ? আপোনালোকক ছাৰপ্ৰাইজ মানে এই হাৰে এইটো চাওক। হাই গাইজ, আহি গ'লো দিয়ক। গাইজ এই চাওক, চকু মেলাই যোৱা নাই মোৰ। এই 5টাতে ফোন কৰিছে বোলে মোক নিবা। তো গাইজ মই বোলো লৈয়ে আহোঁ। এক মুখ চুখ ধোৱা নাই, উঠছোঁ, স্পৰ্টিংটো পিন্ধিছোঁ আৰু আহিছোঁ। পেন আছে ফলত দেখি। তো গাইজ আহিলোঁ, আহি কিনে ল'লোঁ। তই কিবা ধামাকা কৰিবি না আজি? হ'ব দি হা কৰিম দি। গাইজ আহিয়ে মোক 500 টকা এখন দিছি, কৈছি যাম হ'ব এনজয় কৰ দেৱালী বুলি। পইচা দি পইচা গাইজ দেখি আছোঁ 500 টকা। হাই গাইজ, আপোনালোকে ভাবছি চাগে হঠাৎ মোৰ এই লুকটো কেনেকৈ আহি গ'ল। মানে মই গাইজ কিবা অলপ কামৰ কাৰণে নলবাৰীত যাব লগা হ'ল। তো এই দেখাক চাওকচোন কি কৰি আছে। দেৱালী না পুৰা মালা চালা হ'লে পাগেলে হেৰি অলপ চাক। কটাই মই দেখাই নাই। তো গাইজ মই দেখা আনিছোঁ কওকচোন। পুৰা উঠোৱা আনিছি না মোৰ চাল আছে। চাল তোৰ তো গাইজ কলা বাছাৰ চালে বগা গাইজ। তো গাইজ মই নলবাৰীত যাওঁ এতিয়া, মানে অলপ মোৰ সৰুকৈ কাম আছে কেইটামান। তো দেখাক নেনাং বাৰু মই, কাৰণ এই মহাপুৰে এটা পিছফালে এটা মিলি আকলাই যাম। মই যাম আৰু আহিম, কিবা এটা কাম আছে, কামখিনি কৰি আহোঁ। বাকী দেখাই ইয়াতে ঘৰত মালা চালা লৈ আছে লাইটৰ, ময়ো লাম আহি কিনে। তো দেখাই মাজে মাজে সৰু সৰু কিবা লৈ দেখাব আপুনি, সৰু দেখাই কিবা দেখাব কি কৰে কেনে আনকি অলপ। মানে মইতো গাড়ী চলাই থাকিলে নৰি এলাখ কৰিবা, আৰু কামটো কৰিম আৰু আহিম। মই দেখাই অলপ দেখাই থাকোঁ, বাকী আহি কিনে লগ কৰি আছোঁ ডেকাৰ লগত। বাকী দেখাই কি দেখুৱাই চাওক দিয়ক গাইজ। তো গাইজ ই মোৰ লগত নাইনচাবি কৰিছে। নহয় মই আহিম সোনকালে, মোৰ কাম আছে কি মই আপোনাক মোক যেতিয়া নামে দিছোঁ পুৱা, নামে দি পেলাই ই কৈছে মানে হেৰি ৰ'ব, সেই কৰি ল'ম ৰ'ব। তো গাইজ ই মোক নামে দিছে ৰাতিপুৱা ব্যায়ামপুৰৰ পৰা আনি পেলাই, কৈছে মই আহি আছোঁ, তাক চাহ কাপ খাই পেলাই মালা গেইদিলা আলাম আমি একেলগে লগ হৈ। ঠিক আছে ৰখিলোঁ। 9:30 হ'ল, 10টা হ'ল, 11টা হ'ল, খবৰ নাই। ফোন মাৰিলোঁ, অ' ডেকা ক'ত? অ' মই নলবাৰীত যাব আহিছোঁ ৰ'ব। সেনেকৈহে কয়। বোলো কিয়া? এই কাম আছে। ইয়াৰ কাম একো নাই। এই পনীৰত কালি এটা পাৰ্টি আছিল, তাৰে ডিছ পাত গেলা ফেলনে এক ফেলবা মাতিছে, সেয়ে। শ'ল মাছ এই কলু বান্দৰ বিৰিয়ানী। কোনে কৈছে ডেকা কলু বান্দৰ বুলি? কোনে কৈছে ডেকা খাঠী বুলি? খাঠী নহয় বিৰিয়ানী। মই কোৱা নাই। গাইজ বিৰিয়ানীৰ নাম কোৱাৰ লগে লগে চেঞ্জ। দিয়ক গাইজ, লগ পাই আছোঁ ডেকা, আহোঁ যাক। দিয়ক। তো হাই গাইজ, আমি মানে গাইজ বোমা আনিব যাই আছোঁ, যিহেতু দেৱালী বম ঠাণ্ডা পৰিছে গাঁৱত আৰু বৰষুণো মাৰি আছে। আমি এতিয়া বোমা আনিব যাই আছোঁ ডেকা আৰু মই। তো কালি মানে আমাৰ ভিডিঅ' কণ্টিনিউ কৰা নহ'ল, সেইটো কাৰণে আমি আজি কালি নকৰিলোঁৱে। আজি এতিয়া আমি গাইজ বোমা আনিব যাই আছোঁ, আৰু বাকী দেৱালীৰ ধামাকা ৰাতি ক'ত যাওঁ, কি কৰোঁ, বোমা মাৰা চাৰা চব দেখাম দিয়ক না কি কয়? আমাৰ গাড়ী চলা না কি কয়? দিয়ক গাইজ, বোমাৰ দোকানত যাই লগ পাইছোঁ। কিবা ল'বি না? ল'ম 10,000 টকা ল'ম গাইজ। মাছি বাহুবলী ৰবিষ্ট। তো গাইজ আমি বোমা চোমা কিনি আনিলোঁ। ইমান পইচা নাই দিয়ক গাইজ বোমা আনা। এই চা ই কিমান আনিছি, মোৰ পইচা নাই। আৰু গাইজ খোৱা বস্তু পেটিছ আনিছি। ম'ম' খাম না, ম'ম' খাম। এক খুৱাম দিয়ক, আকচিঙা খুৱাম, কাৰণ ই মোৰ লগত গৈছি না, মোৰ এছিষ্টেণ্ট হিচাপত। তো গাইজ এতিয়া আমি কলপুলি পুতিম, দেখাই আছোঁ, চাই থাকক। বোমা দেখক দেখছি না গাইজ, ফালি পেলাম আজি 200 টকাৰ। 200 আপোনাৰ কিমান আছিল? 400 ন? নহয় 4,300 কিবা টকা লৈছোঁ মই। এই মিঠা কথা নকওঁ দিয়ক গাইজ, মই মাত্ৰ আনিছোঁ 600 টকাৰ, আৰু ই কিবা 350 না, চৰি 430 টকাৰ। চাবি দি গাড়ীৰ। আমি আহিলোঁ, আমাৰ ঘৰত পুতি আছে, মই যাওঁ এতিয়া। তো
তো ই ফুটি আছে ৰ'ব ফুল ঠিক হয় তো গাইজ এইটো আমাৰ ছাৰে অফিচাৰ এই অলপ ভালকে কৰে হুলঠি পোষ্ট দিবা নাই তই কাম কৰ তক গাইজ পিছত লগ পাইছোঁ গাইজ দেখাত তাৰ পৰা এইখিনি মই কলগছডাল পুতিলোঁ কেনে তো গাইজ ছাতাৰ তলত চবেতে গমেই পাইছে দেৱালীৰ অৱস্থা ক'তো কিমান প্লেনিং কৰিছিলোঁ আকৌ নহ'ল গাইজ এটা বস্তু চাব নেকি এই আমাৰ বলা ধক চাক কি পিন্ধি আহিছে চাহ কালা বাহিৰত ক'লে আহিছে ৰ'ব গাইজ মানে গাইজ কালিতো দেৱালী গেল বাৰেণ্ডাই বহি আছোঁ ধক গাইজ এনেকৈ ঘুমাইছোঁ মই মানে উঠা নাই কালি চবে গমেই পাই কিমান গাইজ মোক ধুবা ওলাইছোঁ দিয়ক ইখন কৰিছে কাৰণে মই ওলাই আহিছোঁগৈ মানে উঠাই নাছিলোঁ মই তো এখন উলিয়াই গুচি আহিলোঁ এটা মানে তো গাইজ কালি আমি আমাৰ ভ্লগ বনাবই নোৱাৰিলোঁ ক'ত বনাম ভ্লগ বনাওঁ দূৰৰ কথাহে ছাতি আনি মানে এইবিলাক কোনো অক্ষৰো ভালকৈ কিজানি ক'ত আৰু ভ্লগ বনাম তাৰপিছত তোৰ কাৰণে কালি ৰাতি নহ'ল আকৌ ঘুমাই আছোঁ অলপ ইচ্ছি এখন ইচ্ছি এতিয়া 10টামান বাজিছে সদায় হেৰি উঠি উঠিছোঁ একবাৰে এনেকৈ এই ঠাণ্ডাত এতিয়া গাইজ আপোনালোকক কৈছিলোঁ সৰ্থেবাৰীক যাম বুলি এই বৰষুণত যাম কেনেকৈ পিন্ধছা না নাই নাতিন কিন্তু তাত তলতো নাই আকৌ নহয় নহয় এখন দিছোঁ আমি কৈছিলোঁ সৰ্থেবাৰীক যাম বুলি তাকেও নহয় যায় বৰষুণত যাম কেনেকৈ এইটো ভ্লগ যি বনাই আছোঁ গাইজ 4 দিন মানৰ হ'ব ডেকা আহিছিল কি বাৰে আহিছিল আপুনি ৰবিবাৰ সোমবাৰ আজি মঙলবাৰ হ'ল আজিকালি এটা ভ্লগে দিব পৰা নাই কেনেকৈ দেওঁ ভাবছিলোঁ কি আমি দেখাই ৰবিবাৰে আহিছে ৰবিবাৰ সোমবাৰ আমি দেৱালীৰ ভ্লগটো আজি দি দিম কিন্তু কালি দেৱালীৰ আকৌ ভ্লগে বনাব নোৱাৰিলোঁ কওঁ কিবা গাইজে কেনে দেখা আছে জানে না এটা শকত মানুহ বস্তা এটা যদি পিন্ধে দেই যেনে দেখা হ'ব আমি শকত নহয় আমি বডি বিল্ডাৰ Body builder? আমাৰ বডি আছে বাইচেপ আছে আমাৰ টকা চাই থাকক ভিডিঅ'টো যি পাৰোঁ দেখাম দক আৰু আজি যদি বৰষুণ অলপ এৰা আন হৈছে যদি বৰষুণ এৰে কি পাৰোঁ দেখাম দক আৰু কি ক'ম আৰু দক আজিৰ আৰম্ভণি বোমাৰ একদম চাই থাকক ভিডিঅ'টো গাইজ ভাত পানী খাই ওলাই আহিছোঁ ৰ'ব অলপ বৰষুণ এসছি ৰ'ব ঠিক নাই ৰাতিলৈকে বোমা চোমা মাৰিবা দিয়ে নেকি আজি কি কৰি আছে তই বাহৰ পাতত জুই লাগি আছে গাইজে কাঁচা বাহৰ পাতত জুই লগাব দিছে খাইছোঁ দিয়ক খাহীৰ মাংস 3 কিলো আনিছিলোঁ 1.5 কিলো বাটাৰেদি বনাইছোঁ গাইজ মানে আমাৰ এই ভ্লগটো কৈছোঁ আপোনালোকক ৰাতিপুৱা 7 দিনমানত দিম কাৰণ আমাৰ চাল আছে ইয়াৰ গাইজ দাড়িত জুই লাগি থাকে ৰ'ব তো গাইজ মানে কি এতিয়া বৰ্তমান আমাৰ বাৰাণ্ডাত বহি আছোঁ আজি হয়তো অলপ বতৰটো গধূলা ছাতি জাতি লাগিব দিয়ে নেকি দিল্লী আমাৰ গাঁৱৰ পৰিৱেশটো বেলেগতো যোৱা পৰিস্থিতিয়ে নাই গাইজ কালি আছিল দেৱালী আপোনালোকৰ কলপুলি পুতা বোমা চমা আনা চব দেখছি কালি কিন্তু কালি আমি আকৌ দিবাই নোৱাৰিলোঁ কাৰণ ইমান বৰষুণ মানে আমি চটলতে ওলাব পৰা নাই বেলেগ কি ক'ম আপোনাক বাৰাণ্ডাত বহি আছোঁ ঘৰত বহো আগৰ ছাতাত ওলাই নাই মই দেখা দেখাই আহিব পৰা নাই ই আমাৰ তাকে আহিব পৰা নাই তথাপি পিছত আহিলাক নেকি একবাৰ আহিছোঁ কিবা 10 মিনিট মানৰ কাৰণে আহিছিল তেতিয়া আহিছোঁ কিন্তু আহিলে কৰিম কি ছাতি চলাব মানুহ কোনো আকৌ পোৱা নাই এই গাইজ লাইট চাইট যে আলাইছিলোঁ আকৌ এটা চুইচে নিদিলোঁ মানে হিলে যাব বুলি দেখাই ওলাইছিল নহ'লে ক'ৰবাত 200 ছাতি দি থৈ দিছে আৰু তাতে কি ব্লগ বনাম হয় লাইন নাই গতিকে আজি তাই চিৰব এই বৰষুণটো পাগলা আহিছে যদি আজি নাহে গধূলাটো ছাতি তাতি লগাব চব বেলেগত নেদেখা আমাৰ গাঁৱৰ পৰিৱেশটো একবাৰ দেখাম আপোনালোকক চাব আৰু এনেকৈ ব্লগটো শেষ কৰিম দিয়ক দেৱালী বুলি বহুত কিবা কিবি প্লেন কৰি আছিলোঁ বৰুণ দেৱতা টিকি দিব লাগিছে তাক ফোন কৰি কৈছে না মেছেজ দিছে নহয় মই আহিছোঁ দক গাইজ চাই থাকক তো গাইজ কালিৰ পৰাই আজি ফাইনেলি বৰষুণ যাক আহিছে তো আমাৰ এখিনি সিহঁতৰ ছাতি তাতি দেখি কি চব দেখাই আছোঁ আমি ফাৰ্ষ্ট এটা বোমা মাৰি লওঁ মানে কলগছ মাৰিম চাই থাকক দাম আসছি চাই দিয়ক
একদম বান্ধি বেলেগ ক'তোৱে নাই এই গুৱাহাটীতো গাজো মানে এইটো বেলছখানে মুনু গুস্তা পাই তাতে দিব তো হাই গাইজ আজিৰ ব্লগটো গাইজ ইনকে গেল দক আজিৰ মানে এইটো 3-4 দিনমান আগৰে ব্লগ ডেকা ৰবিবাৰে আহিছিল ৰবিবাৰে আমি ষ্টাৰ্ট কৰিছিলোঁ ভিডিঅ'টো তাৰপিছত ৰবিবাৰে আমি কিবা কিবি কাৰণৰ কাৰণে কাৰণ মানে কি আমি লাইট চাইট ওলালোঁ ৰবিবাৰে তো সেইটো কাৰণে আমি ৰবিবাৰে ব্লগ নকৰিলোঁ ভাবিলোঁ আমি যি দেৱালীৰ একেলগে ব্লগটো বনাই দিম চ' সোমবাৰে আমি আকৌ কৰিবই নোৱাৰিলোঁ কাৰণ সোমবাৰে গোটাই মানে একদম দিপৰা মানৰ পৰা বৰষুণ তো আমি বোমাও মাৰিব নোৱাৰিলোঁ আকৌ কৰিব নোৱাৰিলোঁ লাইটো জ্বলাব নোৱাৰিলোঁ ছাতি তাতি অলপ দিলোঁ বেছি কৰিবই নোৱাৰিলোঁ তো আহিছে ৰ'ব ডেকাৰ ঘৰতে আছোঁ পানী খাব গৈছি তো ভাবিলোঁ আজি গাইজ আজি মোটামুটি চাগে 4টা মানৰ পৰা আজি বৰষুণ নাই চাগে তো সেইটোৰ কাৰণে আজি আৰু গাইজ অলপ বোমা চমা মাৰিলোঁ আপোনালোকে দেখা পালক অলপ আগতে বেছিকৈ মাৰিছোঁ আৰু বেছি ভিডিঅ' কৰা নাই কাৰণ আমাৰ ৰাতি বেছি আমাৰ কেমেৰা ভাল নহয় গাইজ কেনা হয় তো গাইজ 2022ক দেৱালীক বিদায় দিলোঁ দৰকাৰ আৰু গাইজ এইকেইদিনৰ ব্লগ এটাই হৈ গ'ল অলপ দীঘলো হ'ল মানে ৰবিবাৰ সোমবাৰ মংগলবাৰ ব্লগ এটাই হৈ গ'ল আমাৰ হেল্ল' মোৰ ফোন দিব তো মোৰ গাৰ্লফ্ৰেণ্ডে ফোন মাৰিছে তোৰ ফোন তো গাইজ ভালে বেয়া ভিডিঅ'টো চাওক আৰু মানে আজিৰ প্ৰথম প্ৰব্লেমটো হৈছিল গাইজ বতৰ নহ'লে বহুত কিবা কিবি প্লেনিং আছিল চব কেঞ্চেল আৰু আমাৰ হাতত নাথাকে আৰু গাইজ সৰ্থেবাৰীৰ প্লেনটো আমাৰ কেঞ্চেল হৈ গ'ল কাৰণ সৰ্থেবাৰী আমি আজি যোৱা কথা আছিল কালি আমি দেৱালীৰ ব্লগটো আপলোড দি আজি আমি সৰ্থেবাৰী স্পেচিয়েল ব্লগটো আহি গ'ল কিন্তু আজি দিনটো বৰষুণ মাৰিছে 4টা বজাত দিছে ক'ৰ পাই যাওঁ নদীলৈ যাবা নেক্সট টাইম আমি দেখা আমাৰ আৰু কেইটা আহিব আপুনি কালি গুৱাহাটী যাব দেখা তো কেইটা আহিব আপুনি আৰু ইথানটো প্লেনিং নাই 31st আমি নেক্সট যেটা দেখা হয় আমি সৰ্থেবাৰীৰ ব্লগটো বনাই দিম এইটো মাজতে আহি যাব বাৰু স্পেচিয়েল ব্লগটোৰ কাৰণে তেতিয়া হৈ যাব আৰু বাকী কি বুলি কয় মই দি থাকিম তাক ব্লগ আপুনি কিবা কওক গতিকে গাইজ বেলেগ ক'ব লগা নাই বাৰু আজি ভিডিঅ'টো আপোনালোকে চাওক দেৱালী 2 দিন আৰু ৰচোন কেনাই কৰা তই বানচো মোৰ দৰে আমাৰ এটা চাহ আমি এইবিলাক খৰচ কৰিব আমাৰ পইচা নাই আমাৰ সেইকাৰণে ভগৱানে সেইকাৰণে ৰয়েল মই নাই তো গাইজ ধেমালিটো বহুত হ'ল তো গাইজ ভিডিঅ'টো আজি ভিডিঅ'টো এইখিনি আছিল কিবা যদি ভুল ভ্ৰান্তি হৈছে মাফ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গাইজ ভিডিঅ' আমাৰ এই আজি দুৰ্গা পূজা যোৱাৰ পৰাই আমাৰ কেনে আনিছে সপ্তাহত 2টা ভিডিঅ' আহি আছে আমি আমাৰ যিহেতু ডেইলি ব্লগাৰ আমি ডেইলি ব্লগ দিব পৰা নাই দেখাকো কওকচোন আপোনালোকে কমেণ্ট চমেণ্ট দিবচোন ই অলপ ভিডিঅ'ত আহিবৰ কাৰণে গুৱাহাটীক যি গাইজ গুচি যায় তাৰপিছত তাৰ ভিডিঅ' চিডিঅ' নেদেই মই একলাই কিমান বনাম কওকচোন মোৰ কলেজ থাকে কিবা থাকে তথাপিও গাইজ মই দিয়ে থাকোঁ তো দেখাক মাজে মাজে অলপ কওক কিবা কিবি দেখা পাওঁ কওকচোন ৰবিবাৰে ঘুমাই থাকে সাৰ পৰা দি ঘুমাই থাকে অলপ কওকচোন ৰবিবাৰে কম ভাই যাম কামত গেলি ঠিক আছে গাইজ কথা দিলোঁ মই নৱেম্বৰ মাহত প্ৰত্যেকটা ৰবিবাৰে মই 4টা বেলেগ ভিডিঅ' আপলোড দিম তো গাইজ এইখিনি মোৰ কথা আজি আপোনালোকে ভিডিঅ'ৰ জৰিয়তে গম পালাক নৱেম্বৰ মাহৰ প্ৰত্যেকটা ৰবিবাৰতে মই এটা নতুন ভিডিঅ' মোৰ ফালৰ পৰা দিবা ট্ৰাই কৰিম গতিকে গাইজ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি ভিডিঅ'টো পাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সোনকালে 1K হৈ যাতে তো গাইজ বাই